ব্লগটো প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ 5 মিনিট নাম্বাৰ আহিছে 1 ছেকেণ্ড আগত গৈ লওঁ চ' গাইজ প্ৰথমতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ অট'খনক কৈছোঁ থেংক ইউ দেই বহুত থেংক ইউ নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ৰিয়ান ব্লগ চ' গাইজ আজি আমি আহিছোঁ ধেমাজি কোৰ্টফিল্ড অৰ্থাৎ ধেমাজি কোৰ্টফিল্ডত পাতি আছে সদৌ অসম ভিত্তিত মইনা পাৰিজাতৰ শিশু সমাৰোহ চ' গাইজ দেখাওঁগৈ বলক আপোনালোকক চাওঁগৈ বলক কেনেকুৱানো লাগে মইনা পাৰিজাতখন মানে কি কিনো হয় তাত সকলো দেখাই থাকিম আজি বহুতকেইটা প্ৰগ্ৰেম আছে কিবা কিবি চব আপোনালোকক সম্পূৰ্ণ A to Z দেখাবলৈ চেষ্টা কৰিম চ' মোৰ ভিডিঅ'টো আজি চাই থাকিব বহুত বেছি মজা হ'ব চ' গাইজ বলক গাইজ আমি এতিয়া আহি পালোঁ সেই ধেমাজি কোৰ্ট ফিল্ডৰ একেবাৰে সন্মুখত আৰু এই চাওক গেটখন ইমান সুন্দৰভাৱে সজাই তুলিছে জাতীয় পতাকাৰ আৰ্হিত গেটখন সজাই তুলিছে আৰু ইয়াত ইমান সুন্দৰভাৱে লিখা আছে আমি পোহৰ বিচাৰি যাওঁ ৰাজ্যিক শিশু সমাৰোহ ধেমাজি বুলি আৰু এইফালে আমি ভিতৰত সোমাই দেখা পালোঁ চাওক ইমান ধুনীয়াকৈ মইনাহঁতে শাৰী পাতি ক'ৰবালৈ গৈ আছে মানে এইবোৰ দৃশ্য দেখিলে সঁচাকৈ কিমান ধুনীয়া লাগে চ' গাইজ আমি এতিয়া ভিতৰত আহিলোঁ আৰু এতিয়া বহি আছোঁ ইয়াত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে চাই মেলি চব গোটেই অসমৰ পৰা আহিছে মানে বহুত দূৰৰ পৰা আহিছে ধুনীয়াকৈ প্ৰগ্ৰেম কৰিছে আৰু আমি চাই বহুত ভাল লাগিছে আমাৰ এতিয়া কলিয়াবৰ মইনা পাৰিজাতৰ পৰা আহিব চাই লওক আপোনালোকক কি প্ৰগ্ৰেম দেখা আপোনালোকক চব দেখাই থাকিম চব ভিডিঅ'টো চাই বহুত মজা হ'ব চাই থাকক এতিয়া আমাৰ স্কুলৰ ভণ্টিকেইজনী লগ পাইছোঁ পলাইছে একেবাৰে ধুনীয়াকৈ নাচিব একবাৰ মোতকৈ ডাঙৰে লাগিছে আৰু দেই বাবা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী জিপি বাবা ধুনীয়াকৈ নাচিব আহিলে নচাটো দেখাই যাম সকলোকে চাব আৰু বাই বাই গাইজ আমি একেবাৰে শেষত বহি আছিলোঁ বাবে তাৰ পৰা মানে একো ভালদৰে দেখাই নাপায় সেইকাৰণে আমি ভাবিলোঁ আপোনালোকক ভালদৰে দেখাবলৈ কাৰণে অকণমান আগলৈ আহোঁ মানে আগলৈ মানে কি অকণ মাজলৈ চ' গাইজ সেইকাৰণে মাজলৈ আহিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু ইয়াত চকী বিচাৰি আছোঁ অৱশেষত আমি চকী পাই গ'লোঁ গাইজ এতিয়া মৰমী আহি আছে মৰমী নাচিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কোৱা আকৌ কোৱা নেচাই এইফালে চোৱা আকৌ ইমান ধুনীয়া লাগিছে আজি ছোৱালীজনীক গান গালা নাই গাবাহে কি গাবা এই হেৰি শংকৰপাতি ছাৰ গান গা বা ইমান ধুনীয়া লাগিছে চবেই একদম সাজি কাচি আহিছে মানে আৰু দেই চ' গাইজ আমি এতিয়া চব ডান্স চান্স কিবা কিবি আছে তাত চাই আছোঁ কেনেকুৱা লাগিছে এইফালে মইনা পাৰিজাত বেলেগ বেলেগ জিলাৰ পৰা আহি সকলোবোৰ চব মানে মানে গাইজ কি হয় এই বেয়াকৈ উঠাব যিমান বেয়াকৈ উঠাব আছে সিমান বেয়াকৈ উঠাব চ' গাইজ ভাল লাগিছে চবেই নহয় একদম মানে স্ক্ৰীনশ্বট মাৰি মাৰি একেবাৰে চকু জ্বলিলে আছে মানে মই চাই আছিলোঁ নহয় যেতিয়া চাই থাকোঁ মানে মই পাহৰি থাকোঁ চকু জ্বলি বুলি ব্লগত ভালে হৈছে এতিয়া আছে আমাৰ ধেমাজি মইনা পাৰিজাত চ' চাই থাকোঁ
স্বাধীন হিংসা বৰ্জিত অসম খনি বোমা বাৰুদেৰে নিঃশেষ কৰি কাৰ বাবে স্বাধীনতা অজানো শিশুৰ তেজেৰে ফাকু খেলি ৰক্তাক্ত ধেমাজি ৰক্তাক্ত ধেমাজি নালাগে আমার স্বাধীন নালাগে আমার হিংসা সন্তাহৰ জুইয়ে নিজিয়ে কাকুৰে জনালো কাকু কৈছে নিজৰে হানি এয়া হৃদয় দগ্ধ পিতৃ মাতৃয়ে হিয়া ভঙা বিননি ৰক্তাক্ত ধেমাজি ৰক্তাক্ত ধেমাজি ককাহঁত নালাগে আমাৰ সোণৰ ককাহঁত নালাগে আমাৰ স্বাধীন তোমালোকে গান গাইছা, তোমালোকে পৰি গৈছা, আমাৰ কলিজা কঁপি গৈছে। বৰ সুন্দৰ পৰিৱেশন কৰিছা। ধন্যবাদ মইনাহঁত, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গাইজ বহুত বেছি ইম'চনেল হৈ গ'লোঁ, মানে ক'বলৈ ভাষা নাই। আপোনালোক ইমান সুন্দৰভাৱে গহপুৰ মইনা পাৰিজাতে 2004 চনত ধেমাজিত হৈ যোৱা বোমা বিস্ফোৰণৰ ঘটনাটো মানে ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে, ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে, মানে গাইজ আপোনালোক ক'বলৈ ভাষা নাই আৰু।
চ' গাইজ চাৰিওফালে চাওক চকীবোৰ একদম খালী হৈ গৈছে মানুহবোৰো ঘৰা-ঘৰি হৈ গৈছে কাৰণ সময়ো হৈছে যিহেতু আৰু আমাৰ মানে চাই ইমানেই ভাল লাগিছে আমাৰ মানে ঘৰলৈ যাবলৈ মনেই যোৱা নাই সেইকাৰণে গাইজ আৰু অকণমান বহি পিনে চাই যাওঁ বুলি ভাবিছোঁ চ' যিমান দেৰিলৈকে চাওঁ আপোনালোকক দেখাই যাম চ' গাইজ চাই থাকক চ' গাইজ এইফালে চাওক এইফালে মইনা পাৰিজাতৰ ধুনীয়াকৈ ইয়াত ফ্লেগ হোষ্টিং কৰি থৈছে বহুত সুন্দৰভাৱে আমি মানে অহাৰ পৰা মানে আপোনালোকক ডান্স গান সেইবিলাকে দেখাই থকা হৈছে মানে কি হ'ল আমি অহাৰ পিছতে মানে সেইবিলাক প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল সেইকাৰণে আমি তাত বহি থাকিলোঁগৈ আৰু আপোনালোকক গোটেই প্ৰগ্ৰেমখিনি দেখাই থাকিলোঁ আৰু বিশেষকৈ এনেকৈ ভ্লগ বনোৱা নহয় তেনেকৈ আৰু গাইজ এইফালে চাওক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিছোঁ মইনা পাৰিজাতৰ ষ্টেজটো এই দূৰৰ পৰা আৰু এইখন পাছফালৰ পৰা গেটখন আৰু গাইজ বলক এতিয়া ঘৰলৈ গৈ থাকোঁ আমি ভাল লাগিলে বাৰু বহুত নিছে বুজিছা ঘৰলৈ যাবলৈ ভয় লাগিছে চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মানে আজি ভ্লগটো মানে ভ্লগ আংগুল চিপছ খাই আছোঁ গাইজ এই মনে ভাত টেঙা কৰি থাক চ' গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মানে আজি ভিডিঅ'টো ভ্লগ হিচাপে নহয় গোটেইখন প্ৰথমতে ভ্লগটো ষ্টাৰ্ট কৰিলোঁ প্ৰথমতে ভ্লগটো ষ্টাৰ্ট কৰিলোঁ গাইজ এখন চাওক এই ডাম্পাৰখনৰ এই গাড়ীখনৰ লাইনতে ভ্লগটো বনাই লওঁ ৰঙা ৰঙা উঠিছে গাইজ প্ৰথমতে মানে গৈ লওঁ মানে ভ্লগ বনাম ভ্লগটো প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ 5 মিনিট ডাম্পাৰ আহিছে এক ছেকেণ্ড আগত গৈ লওঁ চ' গাইজ প্ৰথমতে ভ্লগটো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত মানে হেৰি হ'ল গোটেইখন ডান্সৰ ভিডিঅ' এই চাওক গাইজ গৰু গোটেইখন ডান্সৰ ভিডিঅ' দেখাই থাকিলে আপোনালোক বেলেগ কিবা কিবি কৰি থাকিলে ডান্সৰ কিবা কিবি চ' আজি ভিডিঅ' চাই ইমানকৈ চাই ভাল হ'লে ভালে হ'ব চাই ডান্সখিনি চাব পাব হ'লে গোটেই বেলেগ বেলেগ জিলাৰ পৰা অহা মইনা পাৰিজাতসকলৰ মইনাসকলৰ মানে মইনাসকলৰ ডান্সবিলাক চাব পাব আৰু ভিডিঅ'টো চালে চাগে ডান্সবিলাক চাব পাবহে ওলাইছে এই কথাবিলাক ইগন'ৰ কৰক চ' গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিছে গাইজ চ' ৰাতি হ'ল আমি তিনিটা আহিছোঁ চাওক সকলোৱে এফালে চুনচান ৰাস্তা ধেমাজিৰ লাইক কৰি দিনা চবেই লাইক কৰি দিব চ' আজিৰ কাৰণে ইমানেই লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত চ' তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ এইফালে আছে আমাৰ ধেমাজি শ্বহীদ উদ্যান আছু শ্বহীদ উদ্যান চ' গাইজ তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ বাই বাই আনি পালোহি গাইজ আজি ভিডিঅ'টো শেষ কৰিবলৈ মনে যোৱা নাই চ' চাই থাকক চাই নাথাকিব শেষ হ'ল বাই 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 গাইজ ৰাস্তাত আমি অকলে খোজকাঢ়ি আহি থাকোঁতে এখন অটো লগ পালোঁ আৰু আমি অটোখনৰ পাছফালে উঠি পিনে গুচি আহিলোঁ চ' গাইজ চাওক কেনেকুৱা লাগিলে গাইজ আমি মানে জানে নাই একদম মানে অটো এখন পালোঁ মানে ভাল লাগিলে চ' গাইজ অটোখনক কৈছোঁ থেংক ইউ দেই বহুত থেংক ইউ অটোখনকে মানে অটোখনত থকা মানুহখিনিক কৈছোঁ মানে থেংক ইউ আমাক ইমান উঠাই লৈ খাবলৈ একদম ধৰ্ম লাগি গ'লগৈ চ' গাইজ ভিডিঅ'টো মানে আকৌ কণ্টিনিউ কৰি দিলোঁ যে অটোখন উঠিলোঁ যে সেইকাৰণে চ' বাই বাই